বৰপেটাৰ বহৰী বজাৰৰ উচ্ছেদস্থলীত অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু মৰ্চাৰ অধ্যক্ষ ছলমান খান। বহৰীত যোৱা দুদিন আগত আৰক্ষী প্ৰশাসনে কেইবাখনো দোকান উচ্ছেদ কৰা হৈছিল। আজি উক্ত উচ্ছেদস্থলীত উপস্থিত হয় অধ্যক্ষ ছলমান খান আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক শহীদুল ইছলাম। উচ্ছেদস্থলীত আহি কৈছে, যি মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক চৰকাৰে কৰ্মসংস্থাপন আৰু স্থায়ী নিৰাপত্তাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনায়। লগতে গৰাখহনীয়া স্থায়ীভাৱে নিৰাময় কৰাৰ কথা কয় আৰু চেঙা সমষ্টিৰ বিধায়কে কোনো ধৰণৰ কাম কৰা নাই বুলি কয়। 2026ত অসমত কংগ্ৰেছ চৰকাৰ আহিলে গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব বুলি কয়। চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি মই ইয়াত আহি পেলাই শুনামতে আমাৰ SDC ডাঙৰীয়াই এইবিলাক কৰিছে। প্ৰায় 50টা দোকান ইয়াত ভাঙি পেলাইছে। এই চাবলৈ গ'লে এইটো আপোনালোকে আমি অসমৰ ৰাইজে এতিয়া বুজি পাইছোঁ যে য'ত আমাৰ সংখ্যালঘুসকল আছে তাতে উচ্ছেদ চলি আছে। তাৰ কাৰণ এইটো হ'ল 26 চনৰ তেওঁৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচন কেন্দ্ৰিক এই উচ্ছেদবোৰ কৰি আছে তেখেতে কিবা কৰি তেখেতে নিৰ্বাচনটো পাৰ কৰাৰ কাৰণে আজি সংখ্যালঘু এলেকাসমূহত তেওঁ উচ্ছেদ কৰি আছে। এই অমানৱীয় কাণ্ডবোৰ তেখেতে কৰি আছে। আপোনালোকে হয়তো নাজানে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে যে যদি ক'ৰবাত উচ্ছেদ কৰা যায় তাত আগতীয়াকৈ তেওঁলোকক আমি ভাৰতীয় নাগৰিকক যদি আমি উচ্ছেদ কৰোঁ তেতিয়াহ'লে আগতীয়াকৈ তেওঁলোকক আমি সংস্থাপন কৰিব লাগিব। তাৰ পিছতহে আমি তাত উচ্ছেদ কৰিব পাৰিম। আৰু আমাৰ হাইকোৰ্টৰো মানে নিৰ্দেশ দিয়া আছে যে ইলিগেলি ক'তো উচ্ছেদ কৰিব নোৱাৰিব। গতিকে তাৰ সত্ত্বেও যে আজি তেখেতসকলে এনেকুৱা গুণ্ডাগিৰ্দি কৰি মানুহক এক অমানৱীয়ভাৱে তেখেতসকলে যি উচ্ছেদ কৰি আছে, এইটো গোটেই অসমৰ মানুহে ঘৃণা কৰিছে, নিন্দা কৰিছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি এটা কমিউনিটিক টাৰ্গেট কৰি তেওঁ যি উচ্ছেদ চলাই আছে, যোৱা দুদিন আগতে আপোনালোকে দেখিবলৈ পাইছে যে আজি গোৱালপাৰাত দুটা জেগাত তেখেতে উচ্ছেদ কৰিছে। সেইসকল ক'ৰ মানুহ? সেইসকলে ভাৰতীয় হয়, তেওঁলোকে ভাৰতীয় নাগৰিক, তেওঁলোকে কোনো বিদেশী নহয়। গতিকে বিদেশী স্বদেশী মানুহক যি অত্যাচাৰ কৰি আছে, এই অত্যাচাৰ কৰাটো বন্ধ কৰিব লাগিব। অন্যথাই আজি গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষত এইবোৰ চাই আছে, মানুহে চাই আছে। আৰু আমি চৰকাৰক, মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিম যে যিসকল ব্যক্তিক ইয়াত আমাৰ উচ্ছেদ কৰিছে, সৰু সৰু দোকান কৰি তেওঁলোকে নিজৰ জীৱিকা পুহিছিলে আৰু সেইসকল ফেমিলিক আজি তেওঁ ধ্বংস কৰিছে, যে মই অনুৰোধ কৰিম যে উচ্ছেদিত ব্যক্তিসকলক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে আৰু ইয়াতে যাতে তেওঁলোকে যাতে ক'ৰবাত না ক'ৰবাত দোকান পোহাৰ কৰি তেওঁলোকে যাতে জীৱিকা অৰ্জন কৰিব পাৰে, তাৰ কাৰণেও আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে মই এখন আজি মেমৰেণ্ডামো আমি বনাই আনিছোঁ। আমাৰ সেই মেমৰেণ্ডামখন আমি আজি আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আমাৰ ইয়াৰে চাৰ্কুল অফিচাৰৰ জৰিয়তে আমি দিম। গতিকে মই এটা কথাই ক'ম, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যেনেকৈ আজি সংখ্যালঘুসকলক অন্যায় অত্যাচাৰ কৰি আছে, ইয়াৰ ফল আপুনি এদিন ভুগিবলগীয়া হ'ব। আপোনালোকে দেখিবলৈ পাইছে যে কিছুদিন আগতে আমাৰ ৰাজ্যিক সভাপতি, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰাই তেখেতৰ টোপনি নোহোৱা হৈছে, যাৰ কাৰণে তেখেতে আবুল তাবুল যি টি কাম কৰি আছে, যি টি কথা কৈ আছে। আৰু এটাই তেওঁৰ উদ্দেশ্য যে হিন্দু মুছলমান কৰি আজি অসমখনত ভাগৰ ৰাজনীতি কৰি তেওঁ আকৌ 26 চনত তেওঁ আকৌ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে। কিন্তু ইনশাআল্লাহ আল্লাহ তাৱাক্কাল কৰি কৈছে, অসমৰ ৰাইজ ধৰ্ম নিৰপেক্ষ, অসমৰ ৰাইজ কোনো হিংসা নিবিচাৰে, অসমৰ ৰাইজে উন্নয়ন বিচাৰে আৰু অসমৰ ৰাইজে এইবাৰ ধৰ্ম নিৰপেক্ষভাৱে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে অহা দিনত চাব আপোনালোকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গাদীচ্যুত হ'ব। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। অহা দিনত চাব আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব, অসমত আকৌ শান্তি ঘূৰি আহিব। এই যিবিলাক উচ্ছেদ হৈছে স্বদেশী মানুহৰ লগত, ইয়াৰ উপযুক্ত প্ৰত্যুত্তৰ আমি 26 চনত দিম। আৰু অহা দিনত যদি এইবোৰ কাণ্ড যদি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি থাকে তেতিয়াহ'লে আমিও তেওঁক এৰি নিদিওঁ। অহা দিনত ইয়াৰ প্ৰতিশোধ আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ জৰিয়তে আমি আন্দোলন গঢ়ি তুলিম। গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষত আমি দৰকাৰ হ'লে আমি এই সুপ্ৰিম কোৰ্টলৈ যাবলৈ বাধ্য হ'ম, কিন্তু আমি এনেকৈ আৰু সহ্য কৰিব নোৱাৰিম।